ভৰিখনত মুচুকা খালে অৱজ্ঞা নকৰিব। খেল ধেমালি কৰোঁতে, দৌৰা দৌৰি কৰোঁতে প্ৰায় হাত ভৰি মুচুকা খোৱা দেখা যায়। চিৰি উঠা নমা কৰোঁতে, কেতিয়াবা শুই থাকোঁতে বিচনাৰ পৰা পৰিও ভৰি মুচুকা খোৱা দেখা যায়। ই যথেষ্ট সমস্যাৰ সৃষ্টি কৰে। ইয়াৰ ফলত হঠাতে ভৰি বিষ উঠে, খোজ কঢ়াৰ অসুবিধা হয়, আঘাতপ্ৰাপ্ত ঠাইখিনি ফুলি উঠে, ভৰিখনে অধিক ভৰ সহ্য কৰিব নোৱাৰে আদি। এনে অৱস্থা আপুনি কি কৰিব? হাড় জোৰা লতা এবিধ লতাজাতীয় উদ্ভিদ। হাড় মুচুকা হ'লে সাধাৰণতে গাঁৱৰ মানুহে এইবিধ উদ্ভিদ ব্যৱহাৰ কৰে, কাৰণ ইয়াক হাড় জোৰা লতা বুলিও কোৱা হয়। ভিডিঅ'টো শেষলৈকে চাওক আৰু চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। হাড় জোৰা লতা লৈ য'ত মুচুকা খাইছে সেই জেগাত লগাই দিব লাগে। মুচুকা খোৱা ঠাইত লতাডাল মেৰিয়াই দিব পাৰি বা লতাটো পিচিও দিও লগাব পাৰি। একদিন থৈ দিব। মুচুকা খাওঁতে কেতিয়াবা সৰু গাঁঠিৰ ফ্ৰেকচাৰো হ'ব পাৰে। সেয়েহে মুচুকা খালে চিকিৎসা দেখুৱাবলৈ এলাহ নকৰিব। মুচুকা খালে হালধি পিচিও দিও লগালে বিষ কমে।